নমস্কাৰ আদাব সত শ্ৰী আকাল আসসালামু আলাইকুম দিস ইজ আসলাম এণ্ড ইউ আৰ ৱাচিং আনচিন গ্লোব। আনেক নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন পিছত ব্লগ দিব ওলাইছোঁ, আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। মানে কথাটো হ'ল কি, কণ্টিনিউৱাছ ব্লগ দিবৰ কাৰণে বহুত বেছি ট্ৰেভেল কৰিব লগা হয় আৰু মই য'ত আছোঁ তাৰ পৰা মানে কিবা কিবি কামত ব্যস্ত থাকোঁ, সেইকাৰণে ব্লগ দিব নোৱাৰোঁ। আই এম এক্সট্ৰিমলি চৰি ফৰ ডেট, বাট ট্ৰাই কৰিম বেষ্ট ব্লগ দিয়াৰ কাৰণে। কিন্তু আজি হঠাৎ ওলাইছোঁ কুৱেইটৰ ভিলেজ এৰিয়া এক্সপ্ল'ৰ কৰিব, মানে চাব মোৰ ইচ্ছা গৈছিলে, ভাবিছোঁ তো আপোনালোককো দেখুৱাই লওঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেইট চিটিৰ পৰা বহুত দূৰ হয়, প্ৰপাৰ ক'ব নোৱাৰোঁ মই আপোনালোকক, তথাপি মই চবখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা ট্ৰাই কৰিম। বলক এতিয়া জেগাটো লৈ যাওঁ আৰু ৰাস্তাত যোৱাৰ টাইমত যিখিনি বস্তু পাওঁ আপোনালোকক চবখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা ট্ৰাই কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। Artificial love, we just make it up, 'cause reality will never be good enough. And even if it was, we just mess it up, 'cause we already lost, addicted to the rush. তো ৰাইজসকল, এটা বহুত ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মানে মোৰ কিছুমান উইকনেছ আছে, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মানে ডেইলি ব্লগছ দিবৰ মোৰ লাজ লাগে একচুৱেলি। মানে মানুহে কি ক'ব, তাৰপাছত কি হ'ব, এনেকৈ কিবা কিবি বহুত আহি যায় মনত। সেইকাৰণে মই মানে ডেইলি ব্লগ দিব নোৱাৰোঁ। মানে ক'ত যাওঁ, ক'ত কি কৰোঁ, মানুহে দিয়ে না বহুত কিবা কিবি ব্লগ দি থাকে, মই তেনেকুৱা ব্লগ দিব নোৱাৰোঁ। কিন্তু কণ্টিনিউৱাছ ব্লগ দিবৰ কাৰণে এইবিলাক বহুত ইম্পৰ্টেণ্ট বস্তু হয় আৰু আপোনালোকৰ বহুত বেছি মৰম দিছে আপোনালোকে, তাৰ কাৰণে মই অন্তৰৰ অন্তঃস্থলীৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ অনন্তকাললৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ আৰু মই বেষ্ট আপোনালোকক দিয়াৰ ট্ৰাই কৰিম। আৰু এইবিলাক লাজ আঁতৰাই এইবিলাকে নতুন নতুন ভাল ভাল ব্লগ দিয়াৰ ট্ৰাই কৰিম মই। আজি ৰ'দটো পূৰা এমটি হয়, পূৰা খালী হয়। বিকজ কাৰণটো হৈছে কি জানে নেকি, এটা বেয়া ৱেডাৰ হয় ইয়াত, মানে বহুত ডাষ্ট হয়। ডাষ্ট ইয়াত ধুমুহাৰ নিচিনা নাহে, কিন্তু ডাষ্ট হয়, যিটোৰ কাৰণে মানুহ বাহিৰত ওলাব নোৱাৰে, মুখ চুখ মানুহৰ পূৰা ভৰি যায়, পূৰা একো নেদেখা কৰি দিয়ে। মানে এনেকুৱা ডাষ্ট হয়, মানে ডেজাৰ্ট এৰিয়া হয় না, অকণমান বতাহ দিয়ে, বতাহৰ লগত বালি চালি আহি থাকে, মানুহৰ ঘৰ দুৱাৰ পূৰা ভৰি যায়, ৰাস্তাত মানুহ নাহিব। মানে এই এনেকুৱা ৱেডাৰ হ'লে মানুহ নাহে ৰাস্তাত, এনেকুৱা হৈ যায় চিষ্টেমটো এনেকুৱাই। এইটো জেগাৰ এইটো গাল্ফ কাউণ্ট্ৰিত এটা নিয়ম হয়, যেতিয়া ডাষ্ট হয় তেতিয়া মানুহ ৰাস্তাৰ পিনে নাহে। এতিয়া চাওক না, ৰাস্তাটো পূৰা খালী আছে। এতিয়া কেতিয়া পাইছে, চাৰিটা বাজিছে, কিন্তু মানে এতিয়া একদম এনেকুৱা টাইম যিটোত মানুহ পূৰা ৰাস্তাত পূৰা ট্ৰাফিক থাকে, কিন্তু এতিয়া ৰাস্তাটো পূৰা খালী আছে। চাওক না, বিকজ ইয়াৰ কাৰণটো একমাত্ৰ হৈছে ইয়াত আজি ৱেডাৰটো অকণমান বেয়া আছে। বেয়া ৱেডাৰ মানে ইয়াত ক্লাউডি ৱেডাৰ এনেকুৱা নহয়। ইয়াত বেয়া ৱেডাৰ বুলি ক'ব গ'লে আপোনালোকে এইটো বুজিব লাগিব যে ইয়াত ডাষ্ট দি আছে আজি, যাৰ কাৰণে মানুহ ৰাস্তাত ওলাব নোৱাৰে, ঘৰৰ পৰা নোলায়, ঘৰৰ পৰা ঘৰতে বহি থাকে মানুহ, এনেকুৱা হয় আৰু ডাষ্ট দিলে। যিটো ৰ'ডেদি মই যাই আছোঁ এতিয়া, ৰ'ডটোৰ সিটো চাইড একদম পূৰা খালী, পূৰা সমুদ্ৰ আছে আৰু বেলেগ একো নাই, ৰ'ড চ'ড একো নাই। এটা ৰ'ডৰ সমাপ্তি হৈছে ইয়াতে। চাওক না, এই আপোনালোকে অকণমান চাব পাৰিব, এই যিটো ৰ'ড দেখি আছে আপোনালোকে, এই ৰ'ডৰ সিটো চাইডত মানে আৰু বেলেগ একো নাই, চব সমুদ্ৰ। ইয়াত মেপত আপোনালোকে চাব পাৰে। চাওক, যিটো ৰ'ড দি মই যাই আছোঁ এতিয়া, এইটো চাইডত পূৰা সাগৰ আছে, পূৰা সাগৰ আৰু বেলেগ ৰ'ডৰ সমাপ্তি, মানে কোনো লেণ্ড নাই। এইটো চাওক, এইখনে হৈছে কুৱেইট, এইখনৰ নাম হৈছে কুৱেইট কাউণ্ট্ৰি। চাওক, পূৰা সাগৰ হয়, মেপত আপোনালোকে চাব পাৰিব যিটো ৰ'ড দি মই যাই আছোঁ। আৰু এয়া আপোনালোকে প্ৰেক্টিকেলি চাই লওক অকণমান, এইটোৱে হৈছে এইটো। আৰু চাওক, অকণমান বৰষুণ দি আছে। এক বছৰ পাছত বৰষুণৰ ফিল পোৱাটো মানে বেলেগ এটা এক্সপেৰিয়েঞ্চ নহয় না। Artificial love, we just make it up. আপোনালোকে ঘৰ বেলেগ কালাৰিং থকা ঘৰ দেখা নাপায়। এক কেটাগৰীৰ একেটা কালাৰ, একেটা মানে কিবা কালাৰ চালাৰ নাথাকে, একেটা গেটআপৰ চবখিনি ঘৰ থাকিব। এইবিলাক হ'ল কুৱেইটি ৰেচিডেঞ্চিয়েল এৰিয়া হয়। ইয়াত চবখিনি মানুহ কুৱেইটিয়ে হয়। টাউন এৰিয়া ইয়াতে সমাপ্ত হৈছে, ইয়াৰ পাছতে আৰম্ভ হৈ গৈছে ভিলেজ এৰিয়া। যিখন জেগাত যাই আছোঁ সেইখনৰ নাম হৈছে অফৰা বুলি এখন জেগা আছে। তাতে মানে ভিলেজ এৰিয়া হয়, মাত্ৰ ডেজাৰ্টে দেখা পাব আপোনালোকে, ঘৰ চৰ একো নাই, একদম পূৰা নিৰ্জন, একদম পূৰা মানুহ নাপাবই আপোনালোকে। মানুহ পাব কিবা কামত মানুহ থাকিব পাৰে, কিন্তু কোনো ঘৰ বাৰী এনেকুৱা নাই, পূৰা নিৰ্জন পাব, পূৰা খালী থাকিব। মই যাইখিনি আপোনালোকক দেখাম। আৰু এতিয়া ইয়াতে টাউন এলেকা ইয়াতে সমাপ্ত হৈ গৈছে, ঘৰটো ইয়াতেই শেষ আৰু ইয়াৰ পাছত আছে চব মানে পূৰা গাঁও আপোনাৰ গ'লে দেখা পাব, খালি ডেজাৰ্ট পাব, বালি মৰুভূমি এইবিলাক, আৰু বেলেগ নাই একো। বলক, ময়ো প্ৰথমবাৰ গৈছোঁ, আপোনালোকক দেখুৱাই লওঁ। ইয়াত আছে এটা ক্ৰচিং, ইপিনেদি গ'লে ইৰাক, ইটো যিটো ৰাস্তা আছে ইটো গ'লে ইৰাক যাব পাৰে, ইৰাক লাষ্ট বৰ্ডাৰ। আৰু ইপিনেদি গ'লে চৌদি আৰব। ইপিনেদি আমি যাই আছোঁ, ইয়াৰ পৰা প্ৰায় 200-250 কিলোমিটাৰ যদি যাওঁ, তেতিয়া আমি পাম ইৰাক বৰ্ডাৰ। Addicted to the rush, I never meant to fall. তো ৰাইজ চাওক, আহি গ'লোঁ
নিৰ্জন এলেকা পুৰা কোনো নাই চাওক না কেনেকা নিৰ্জন চব ডেজাৰ্ট বালি আৰু বালি আৰু কিমান ধুনীয়া এটা পৰিৱেশ চাওক না আৰু বহুত আগত বহুত ভাল ভাল বস্তু বহুত ধুনীয়া ধুনীয়া বস্তু আপোনালোকক দেখুৱাম আৰু এইটো ইয়াত য'ত অকণমান ৰখিছোঁ কোনো মানুহ নাই চাওক খালি ডেজাৰ্ট আৰু ডেজাৰ্টৰ মাজত আছে ৰাস্তা এতিয়া কিবা এটা ভাল লাগে আৰু এনেকুৱা জেগাত আহিলে আৰু এই যে বেক চাইডত আপোনালোকে দেখিছে না গাছ এইবিলাক কুৱেইটি চিটিজেনৰ এইবিলাক প্ৰপাৰ্টি হয় তেওঁলোকৰ মানুহ আছে ইয়াত তেওঁলোক থাকে একচুৱেলি টাউন এলেকাতে কুৱেইট চিটি তাৰপিছত আছে চালমিয়া এইবিলাক বহুত জেগা আছে সেইবিলাক জেগাত থাকে আৰু ইয়াত এইবিলাক এলেকা তেওঁলোকৰ আউটছাইড এলেকা হয় ভিলেজ এলেকা হয় আগতে ইয়াত এনেকুৱা জেগাত আছিলে তেওঁলোকে এতিয়া নাই বাৰু আৰু এইবিলাক জেগাত তেওঁলোকৰ মানুহ আছে তেওঁলোকে উইকলি আহি ইয়াত এনেকুৱা নিৰ্জন এইবিলাক প্লেচত পিকনিক বনায় আৰু এইবিলাক যিটো তেওঁলোকৰ খেতি আছে এইবিলাক কিবা কিবি গছ লগাইছে মানুহ ৰখা আছে তেওঁলোকে ইয়াত কাম কৰে চাব আহে এনেকুৱা আৰু এইবিলাক কুৱেইটি প্ৰপাৰ্টি হয় চবখিনি তো এনেকুৱা আৰু আগত যাই কিনে আপোনালোকক চবখিনি বস্তু দেখুৱাম ভিডিঅ'টো কেনেকুৱা লাগিছে চাই থাকিব আৰু মজা লাগিব Addicted to the rush, I never meant to fall. All I wanted was a touch. মৰুভূমিৰ মাজেৰে আমি গৈ আছোঁ চাওক চব ডেজাৰ্ট হয় ডেজাৰ্টৰ মাজে আমি আছোঁ আৰু তুমি আছা বাছ চব মৰুভূমি হয় আৰু এটা ৰোড পাই গ'লোঁ এই ৰোডটো দি এতিয়া যাম ৰাস্তাত যিখিনি বস্তু পাম আপোনালোকক দেখুৱাম ইমান দূৰ আহিলোঁ মৰুভূমিৰ মাজে কোনো ৰাস্তা নাই ৰাস্তা মানে চব মৰুভূমিৰ ৰাস্তা বুলি ক'ব পাৰি ইয়াত গাড়ী চলি আছে ঘোঁৰা চলি আছে উট চলি আছে আৰু এয়া আহি গ'লোঁ ৰাস্তা মেইন ৰোড হয় এইটো এটা ৰাস্তা হয় এই ৰাস্তাদি যাই থাকিম ৰাস্তাত যিখিনি বস্তু পাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেখুৱাম আপোনালোকক বস্তু এটা চাওক এই যিখন গাড়ী দেখি আছে না এইখনত কিবা খানা আছে মানে দানা আছে খানা নহয় দানা উটৰ দানা লৈ যাই আছে চাওক এইবিলাকে উটৰ কাৰণে খুৱাব আৰু এয়া অকণমান ৰখিছোঁ ইয়াত অকণমান চাহ খাই লওঁ সন্ধিয়া হৈ গৈছে সন্ধিয়া হ'লে মানে ইয়াত লাইট চাইট নাইকিয়া হৈ যায় অকণমান আনকমফৰ্টেবল লাগিব ওলোৱাটো অকণমান টাফ হৈ যাব তাৰপাছত কিবা চাহ খাই কিনি যামগৈ আমাৰ মেইন ৰেচিডেঞ্চিখন হয় কুৱেইট চিটিত যামগৈ তাত যাই কিনি ভিডিঅ'টো সমাপ্ত কৰিম এতিয়া অকণমান ইয়াত কিবা চাহ খাই লওঁ সন্ধিয়া হৈ 5টা বাজি গৈছে বহুত বেছি টাইম লাগে ইয়াত মানে কিমান এক্সপ্ল'ৰ কৰিম পূৰা 2 দিন 3 দিন লাগি যাব যদি আপোনালোকক চবখিনি বস্তু দেখুৱাবৰ ট্ৰাই কৰোঁ তথাপি যিমান দূৰ পচিবল হৈছে মই আপোনালোকক দেখুৱাইছোঁ আৰু চাহ খাই কিনি যামগৈ ডাইৰেক্ট এখন হোটেল আছে এইখনত যাই কিনি কিবা খাম ভিতৰত চাহ খাম বেছি একো নাখাওঁ এখন আমাৰ হিন্দী হোটেল হয় তাত কিবা খাম আহি গ'ল চাহ এতিয়া চাহ খাই কিনি যাম Artificial love, artificial love, we just make it up, 'cause reality will never be good enough. And even তো ৰাইজ ফাইনেলি আহি গ'ল আৰু বহুত বেছি বৰষুণ চাওক এয়া বৰষুণ দি আছে কিমান বৰষুণ দি আছে চাওক ঘৰত যাই কিনি গোটা পাতি আছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ হ'ম বাই দিল চাওক বৰষুণ